বন্ধুসকল। তো আজি আমি বিটিআৰত যোৱা 28 তাৰিখত ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়ন, বনচু আদি কৰি 4-5টা সংগঠনে এটা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী তথা প্ৰমোদ বড়ো ছাৰ, BTC চিফ আৰু মাননীয় মুখ্যমন্ত্ৰী অসম ৰাজ্য গভৰ্ণৰ তেখেতসকলক মেমৰেণ্ডাম দিছে যে আলিমেছৰ দেশী জনগোষ্ঠীৰ লগত কোনো সম্পৰ্ক নাই আৰু আলিমেছ বড়ো জনগোষ্ঠীৰ হয়। এই ক্ষেত্ৰত আমি এটা কথাই ক'ম যে সদৌ বিটিআৰ গৰিমাহী জাতীয় পৰিষদৰ পৰা যে বড়ো জনগোষ্ঠীক বাদ দি দেশী জনগোষ্ঠী কেতিয়াও মানে সম্পূৰ্ণ হ'ব নোৱাৰে। যিবিলাক বড়োৰ পৰা কনভাৰ্টেড হৈছে আমাৰ দেশীৰ মাজত তেওঁলোক আজি দেশী হিচাপত পৰিচিত। উদাহৰণস্বৰূপে আপোনালোকে নিশ্চয় জানে যে আমাৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত যি চাৰাগত বৰ্তমান বাসিন্দা তেখেত হ'ল বিৰত চন্দ্ৰ বৰ্ম। তেখেত বিৰত চন্দ্ৰ বৰ্ম হয়, কিন্তু আজি তেখেতৰ নাম দিল মহম্মদ। গতিকে এই দিল মহম্মদ আজি যদি কোনোবাই কয় যে দিল মহম্মদ কাৰণে তেখেত বড়োৰ লগত সম্পৰ্ক নাই, এইটো কেতিয়াও হ'ব নোৱাৰে। ঠিক তেনেকৈ আলিমেছ তেখেত ইছলাম গ্ৰহণ কৰা আছে, আমাৰ তাবাকাতি নাচি কিতাপত স্পষ্টকৈ লিখা আছে। তো তেখেতৰ যিহেতু ইছলাম গ্ৰহণ কৰিছে, আজি এই দেশী জনগোষ্ঠী যে আছে আমাৰ ইছলামক ডাঙৰীয়া কোৱাৰ দৰে যে বিভিন্ন জাতি জনগোষ্ঠী ইয়াতে কছাৰীমূলীয়, একচুৱেলি আগতে কি আছিল, এই অঞ্চলত কছাৰীমূলীয় মানুহখিনি আছিল। ইয়াতে কছাৰীমূলীয় বুলি ক'লে কছ, মেছ, গাৰো, ৰাভা এইবিলাকে কছাৰীমূলীয় হয়। তো ইয়াতে আৰু আলিমেছ আছিল কি কছ আৰু মেছৰ ৰজা, ইয়াতে লেখা আছে চিফ বুলি আছিল। তো আমাৰ কথা হ'ল কি, এই তেখেতৰ লগত যিবিলাক মানুহ ইছলাম গ্ৰহণ কৰিল এইখিনি মানুহ আজি দেশী বুলি পৰিচিত। আজি আপোনালোকে নিশ্চয় জানে যে যেতিয়া চেঞ্চাছ হৈছিল 1901 চনত, তেতিয়া এই অঞ্চলত মানুহখিনি যদিও মানে ইছলাম ধৰ্মী আছিল, কিন্তু এইখিনি মানুহৰ কালচাৰ তথা ভাষিক এইবিলাক আইডেণ্টিটি চাই এইবিলাক কি কৰা হৈছিল, মুছলমান কোচ বুলি ইয়াতে অভিহিত কৰা হৈছিল। তো এই মানুহখিনি আজি বিটিআৰত ক'ত গ'ল? মাটি ফাটি গ'ল নেকি? নিশ্চয় যোৱা নাই। আজি এটা কথা কি, দাউৰা দেশত ডাঙৰীয়া তেখেত আমি জানো তেখেত বহুত মানে বুদ্ধিজীৱী মানুহ। তেখেতে আমি সংগঠন হিচাপত তেখেতৰ লগত আমি বহিছিলোঁ, তেতিয়া কিন্তু বিৰোধ কৰা নাছিল। কিন্তু আজি তেখেতে কোন উদ্দেশ্যত এই বিৰোধ কৰিছে যে দেশী জনগোষ্ঠী নাই বুলি কৈছে। আজি যি সময়ত কোকৰাঝাৰ চিৰাঙত প্ৰায় 1.5 লাখতকৈ অধিক মানে আমাৰ দেশী জনগোষ্ঠীৰ মানুহ আছে। আমি তেখেতে ভালকৈ জানে দেশী জনগোষ্ঠীৰ মানুহ আছে, তেখেতে জানে চেলিম যে দেশী জনগোষ্ঠীৰ মানুহ হয়, তেখেতে জানে আমি ক'ৰ পৰা কনভাৰ্টেড হৈছে তেখেতে জানে। কিন্তু আজি নাজানো আমি তেখেতে কি কাৰণত এই কথা কৈছে। তো আমি জানো যে তেখেতে জানি বুজি বোধহয় কিবা এটা মানে শান্তি বিটিআৰত যাতে অশান্তি সৃষ্টি নহয়, আমি তেখেতক আহ্বান জনাইছোঁ যে দেশী জনগোষ্ঠীৰ অস্তিত্ব কোনেও নুই কৰিব নোৱাৰে। আৰু এটা কথা কি, আলিমেছৰ লগত আমাৰ এইকাৰণে সম্পৰ্ক আছে যে এখেত ইছলাম গ্ৰহণ কৰা আৰু আমিও বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা ইছলাম গ্ৰহণ কৰা। আজি যেনেকৈ আমাৰ ইছলামক মণ্ডল ডাঙৰীয়া তেখেতে কৈছে যে এটা ৰেইনব' ছিষ্টেম হয়, ইয়াতে আমাৰ দেশীৰ মাজত ঝাৰুৱা, বাউচিয়া, ঘুলীয়া, বাহিৰবন্দী, মহেন্দ্ৰগঞ্জী, দাঁতিয়া আদি কৰি বিভিন্ন মানে অঞ্চলভেদে আমাৰ পৰিচয় আছে। এইখিনি চবকে লৈ আমি দেশী জনগোষ্ঠী। এই যে দেশী জনগোষ্ঠী মানুহখিনি আছে, ইয়াতে আমি যিবিলাক আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে এইসকলক আজি কিন্তু তেখেতে যি মানে মন্তব্য কৰিছে, তেখেতক কিন্তু এই পূৰ্ববংগীয় বা বাংলাদেশৰ পৰা অহাৰ লগত একাকাৰ কৰাৰ কিন্তু এটা প্ৰচেষ্টা বুলি আমি ভাবিছোঁ। গতিকে আমি আহ্বান জনাইছোঁ যে আপোনালোকৰ মানে সহোদৰ বুলি ভাবি এই যি চক্ৰান্ত, আপোনালোকে মই আহ্বান জনাইছোঁ এই চক্ৰান্ত যাতে আমাৰ ওপৰত কৰা নহয়। আমি বড়ো জনগোষ্ঠীক নিজৰ ভাতৃত্ব বুলি ভাবিহে আমি এই অঞ্চলত সমন্বয়ৰ কথা কৈ আছোঁ। আমি আমাৰ গৰিয়ামাৰী দেশীৰ আমাৰ এটা মূলমন্ত্ৰ হ'ল কি, জাতি ধৰ্মৰ কথা নাই, খিলঞ্জীয়া ভাই। গতিকে আমি বড়ো জনগোষ্ঠীৰ ক্ষতি হোৱা কেতিয়াও কাম কৰা নাই। কিন্তু আজি যে আলিমেছক আমি আলিমেছ যে অবজাৰ্ভেশ্যন কৰিব আছোঁ, তেখেতকতো আমি বিৰোধ কৰা নাই। আজি যি সময়ত বড়ো জনগোষ্ঠী হিচাপত বড়োসকলে তেখেতত মানে কোনো এটা ষ্টেচু নাই বা কোনো এটা পৰ্ব নাই। আজি এই ক্ষেত্ৰত আমি দেশী জনগোষ্ঠী হিচাপত তেখেতক সন্মান দিব ওলাইছোঁ। কাৰণ হয় কোনোবাই কাৰোবাৰ কাৰণে আলিমেছ আক্ৰমণকাৰী সহায়কাৰী হ'ব পাৰে, কিন্তু আমাৰ কথা হ'ল কি, তেখেত আমাৰ ইতিহাসত প্ৰথম ইছলাম গ্ৰহণ কৰা। গতিকে তেখেতক আমি সন্মান দিব লাগিব। এই ক্ষেত্ৰত আমি সন্মান দিয়া হৈছে। গতিকে মই আহ্বান জনাম যিকেইটা সংগঠনে বিৰোধ কৰিছিল, আপোনালোকে মানে এই যি প্ৰক্ৰিয়াৰে আপোনালোকে বিৰোধ কৰিছে এই ক্ষেত্ৰত কিন্তু আমাৰ জনগোষ্ঠীটোক নস্যাৎ কৰা হৈছে। গতিকে আমি আহ্বান জনাইছোঁ আপোনালোকে জানে যে দেশী জনগোষ্ঠী আছে আৰু দেশী জনগোষ্ঠীসকলক বিটিআৰত আমি আৰু কওঁ যে আপোনালোকে যদি কাৰোবাৰ সন্দেহ আছে
আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। আমি দেখুৱাই দিম প্ৰত্যেকটো আমাৰ দেশী জনগোষ্ঠীৰ মানুহৰ যি কালচাৰ, ভাষা, বসতি স্থান আপোনালোকক চব দেখাই দিম। কিন্তু আপোনালোকে যাতে মানে জাষ্ট বিতৰ্ক কৰিব লাগে বুলি যাতে দেশী জনগোষ্ঠীৰ প্ৰতি মানে অন্যায় ভাৱ নকৰে, আমি সেইকাৰণে আহ্বান জনাইছোঁ। লগতে যি আলিমেছ ডে অবজাৰ্ভ, আমি বড়ো জনগোষ্ঠীকো আহ্বান জনাম যে আমি উভয় জনগোষ্ঠী মিলি আমাৰ এই আলিমেছ ডেত আপোনালোকে অংশগ্ৰহণ কৰি যাতে আমাক এই সমন্বয়ৰ যিটো বাৰ্তা বিটিআৰত যাতে সমন্বয়ৰ এটা বাৰ্তা দিব পাৰোঁ, সেই কাৰণে যাতে আলিমেছ ডে এটা সুন্দৰভাৱে আয়োজন কৰিব পাৰোঁ, তাৰ কাৰণে সকলোকে মানে ওলাই অহাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু দেশী জনগোষ্ঠীৰ ক্ষেত্ৰত যদি কাৰোবাৰ কিবা মানে খোকোজা আছে, কিবা যদি প্ৰশ্ন থাকে, আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব বা আলোচনাৰ কাৰণে আমি সদা প্ৰস্তুত। কিন্তু মানে জাষ্ট মিডিয়াৰ আগত কৈ বা বিৰোধ কৰাৰ কাৰণে নহয়, আমি যিকোনো সময়ত যিকোনো সংগঠনৰ লগত যিকোনো মানুহৰ লগত আমি আলোচনাৰ কাৰণে আমি প্ৰস্তুত আছোঁ। গতিকে মই আহ্বান জনাইছোঁ আপোনালোকে বিতৰ্ক নহয় আলোচনাৰ মাধ্যমেৰে আমাৰ লগত আলোচনা কৰক। আৰু আমাৰ 100% বিশ্বাস আছে যে আমাৰ যি দলিল বা আপোনালোকে, মইতো ভাবোঁ কি জানি শুনি কিছুমান কথাটো ক'লে অলপ মানে আমাৰ বেয়া লাগে। ইমান জনা শুনা মানুহখিনি আজি মানে দেশী জনগোষ্ঠীৰ কথা এনেকুৱা কোৱাটো আমি মানে আমাৰ মনত আঘাত লাগিছে। মই আহ্বান জনাইছোঁ নহয়, ভাতৃত্ববোধেৰে, সংঘাত নহয়, ভাতৃত্ববোধেৰে আমি আমাৰ এই শান্তিৰ ভিতৰত যাতে আমি থাকিব পাৰোঁ, আমি সকলোৱে যাতে মানে ভাতৃত্ববোধেৰে মানে শান্তিৰ ভিতৰত গঠন কৰিব পাৰোঁ, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ।